মোৰ পানী পিয়া লগা নাই, মোক তেজ লাগে। মোৰ পানী পিয়া লগা নাই, মোক তেজ লাগে। এই বুলি কৈ সি তাৰ কাষতে থকা শহাপহুজনী থাপ মাৰি টানি আনিলে। একে কামোৰে সি শহাপহুটোৰ মূৰটো ছিঙি তাৰ তেজখিনি পি খাব ধৰিলে। হাই বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মঞ্জিত মৃন্ময় ইউটিউব চেনেললৈ। এয়া এক সঁচা কাহিনী। আশা কৰোঁ কাহিনীটো শেষলৈকে চাব, কাৰণ ইয়াত আপুনি ইমানেই ভয়ংকৰ আৰু ভুটীয়া কথা শুনিবলৈ পাব যে আপোনাৰ গাৰ নোম শিয়ৰি উঠিব। আমাৰ গাঁৱৰ লখেশ্বৰ বৰ্তা এজন বেজ মানে নাম জ্বলা বেজ, টকা পইচাৰ মোহ নথকা বৰ্তা, প্ৰায় ফ্ৰীতে সকলো মানুহকে সহায় কৰে। আজি অলপ বৰ্তাৰ লৰালৰি, কিয়নো কাষৰ গাঁৱৰ ল'ৰা এজনক ভূতে লম্ভিছে। বৰ উৎপাত কৰিছে হেনো সি। কোনো মানুহ কাষলৈ যাব পৰা দুজন মানে তাক ৰছীৰে বান্ধি থৈছে, তেতিয়াহে মানুহখিনি শান্তিত থাকিব পাৰিছে। বৰ্তায়ো লৰালৰিকৈ সেই মানুহ ঘৰলৈ যাবলৈ ওলাল। তেতিয়া সন্ধিয়া 7 মান বাজিছে। বৰ্তা খোজকাঢ়ি মানুহ ঘৰলৈ যাবলৈ ধৰিলে। বৰ্তাই সেই মানুহ ঘৰৰ দুৱাৰমুখ পাই নঙলা খুলিছেহে মাত্ৰ, বৰ্তাৰ প্ৰায় গাৰ কাষেদিয়ে দুজনী ফেঁচা উৰি গ'ল। বৰ্তা গৈ বাৰাণ্ডা উঠা মাত্ৰকে চিঞৰ শুনিবলৈ পালে। সেই মানুহটোক ভিতৰলৈ আহিব নিদিবি, নহ'লে তহঁতৰ চাবকে মাৰি পেলাম মই। মোক খুলি দে, আজি এই বেজকো খাম, তহঁতকো সোধাই মাৰিম। বৰ্তাই সেইবোৰ কথা শুনিও আওকাণ কৰি ল'ৰাটোৰ কাষ পালেগৈ। ভালদৰে মন কৰাত দেখিলে তাৰ চকু দুটা ৰঙা হৈ পৰিছে, পেটটো ওলাই আহিছে আৰু গাৰ হাড়বোৰ জিলিকি উঠিছে। প্ৰত্যেকটো হাড় এটা এটাকৈ হিচাপ কৰিব পাৰি। বৰ্তাই প্ৰথমতে তাৰ হাতৰ ৰছীবোৰ কিবা মন্ত্ৰ মাৰি ফু মাৰি দিলে আৰু খুলি দিলে। ল'ৰাটো তেতিয়া অলপ শান্ত হৈ পৰিল আৰু তাক সুধিলে, কোন তই? ল'ৰাটোৱে উত্তৰ দিলে গেংগেঙীয়া মাতেৰে, মই ৰঙৰ। বৰ্তাই তাক সুধিলে, তই এই ল'ৰাটোৰ গাত কিয় লম্ভিছ? সি ক'লে, হা, সি মোৰ চিকাৰ হয়। মই ইয়াক নেৰো, তহঁত গোটেই মখাৰে তেজ পি খাম বুলি সি টকালি পাৰিব ধৰিলে। আমাক মৰা কথাটো তই বাদেই দে। তই যদি এই ল'ৰাটোৰ দেহা এৰি নিদিয়, তেন্তে তোক আজি বান্ধি বন্দী বনাই পথাৰত হাল বোৱাম বাপেকে। চিনি পোৱা নাই লখেশ্বৰ বেজক? সি তেতিয়া ইফাল সিফাল চাব ধৰিলে আৰু বৰ্তাই তালৈ পানী এক গিলাচ আগবঢ়াই দিলে। পানী গিলাচটো আগবঢ়াই দিয়া মাত্ৰকে সি এথাপ মাৰি পানী গিলাচটো দূৰলৈ দলিয়াই দিলে আৰু চিঞৰিব ধৰিলে, মোৰ পানী পিয়া লগা নাই, মোৰ পানী পিয়া লগা নাই, মোক তেজ লাগে, ৰঙা তেজ, মোক তেজ লাগে। এইবুলি সি কাষতে থকা শহাপহুটো গঁৰালৰ পৰা টানি আনি বিজুলী বেগেৰে থপিয়াই তাৰ ডিঙিটো ছিঙি পেলালে আৰু তেজখিনি পি খাবলৈ ধৰিলে। কি যে এক বিভৎস দৃশ্য সেয়া। তেজখিনি পি খোৱাৰ পাছতে ল'ৰাটো শান্ত হ'ল। এইবাৰ বৰ্তাই তাৰ ফালে মন্ত্ৰপুত পানী ছটিয়াই দিলে। সি আৰ্তনাদ কৰি উঠিল, বন্ধ কৰ, এই চব বন্ধ কৰ, এই বেজ, এই চব বন্ধ কৰ, মই বৰ কষ্ট পাইছোঁ। বৰ্তাই তাক দম দি ক'লে, তই ল'ৰাটোক এৰ, নহ'লে গংগা জলত ডুবাম তোক বাপেৰে। সি ক'ব ধৰিলে, এৰি দিম, মই তাক এতিয়াই এৰি দিম, কিন্তু সি মোৰ সম্পত্তিটো ঘূৰাই দিব লাগিব। বৰ্তা আচৰিত হৈ উঠিলে, তোৰ সম্পত্তি? তোৰ আকৌ কি সম্পত্তি? সি ক'ব ধৰিলে, এই ল'ৰাটোৱে মোৰ সোণৰ টকাখিনি লৈ আহিছে, মোৰ 4টা টকা সি লৈ আনিছে। সি য'ৰ পৰা টকাখিনি আনিছিল তাতে যদি সি থৈ দিয়ে, তেনেহ'লে মই এৰি থৈ গুচি যাম। এইবাৰ বৰ্তাই ল'ৰাটোৰ মাকক কথাখিনি সুধিলে। ল'ৰাটোৰ মাকক কথাখিনি সোধাতহে উৰহি গছৰ ওলাই পৰিল। যোৱাকালি ল'ৰাটোৱে নৈত মাছ ধৰিব গৈ সৰু কলহ এটা পাই আনি মাকক দিছিল। মাকে কলহটো খুলি দেখে যে তাৰ ভিতৰত সোণৰ টকা সোমাই আছে। দুয়ো টকাখিনি উলিয়াই বিক্ৰীৰ যা যোগাৰ কৰোঁতেই ল'ৰাটোৰ এই অৱস্থা হ'ল। মাকে উপায়ন্তৰ হৈ টকাখিনি বৰ্তাৰ হাততে দি দিলে। বৰ্তাই সেই টকাখিনি ৰাতিয়ে নি নৈৰ কাষৰ সেই নিৰ্দিষ্ট থানৰ বোকাত পুতি থলে। তাৰ পিছতে ল'ৰাজন সুস্থ হৈ উঠিল। বৰ্তমানেও 2-এটা বেজে সেই স্থানৰ টকা উদ্ধাৰ কৰিবলৈ চেষ্টা নকৰা নহয়। কিন্তু তেনে চেষ্টাৰ পিছতেই তেজ বমি কৰি মৃত্যুমুখত পৰা ঘটনা প্ৰায় সুলভ হৈ উঠিছিল। কিন্তু বৰ্তমান কোনেও সেই স্থানত গৈ টকা উলিওৱাৰ আৰু সাহস নকৰে। গতিকে ভিউৱাৰ্ছ, আপোনালোকে আমাৰ এই ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। আপোনালোকৰ ফিডবেক বহুমূলীয়া।